बे समाव राजखान्थिनि मोनसे रादाब तामुलपुर जिल्लानि मोनबा बियाबाव इउपिपिएल हान्जानि बुथ सम्मेलन हाबाफारिया जोबनानै थांबाय। बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि गयबारि बियाबजों लोगोसेनो दारांगाजुलि, नाग्रिजुलि, सुख्लाय सेरफां आरो गरेस्वर बियाबाव इउपिपिएल हान्जानि बुथ सम्मेलन हाबाफारिया जानानै थाङो। राज्य सभानि एमपि रोनगोरा नार्जारि, तामुलपुर बियाबनि एमएलए जलेन दैमारि, बिटिसिएलएनि बुंथिगिरि खाथिराम बर', एमसिएलए माधव सेत्रीमोनजों लोगोसे इउपिपिएल हान्जानि दैदेनगिरिफोरनि नुजाथिनायाव बे हाबाफारिया जाफुङो। बे हाबाफारियावनो बाहागो लानानै एमपि रोनगोरा नार्जारिया माखासे बाथ्राफोरखौ बुंथिदोंमोन। एमपि रोनगोरा नार्जारिया बुंथिदों दि फैबाय थानाय बिटिसि बिसायख'थियाव इउपिपिएल हान्जाया मोन 40टा बियाबावबो बिजाथि फसंगोन। मोनसे गोजोन सरकार दानाय आरो रायजोफोरनि जौगानायनि खामानि लानानै बिटिआर ओनसोलाव प्रमद बर'आ खामानि मावबोदों। बिटिसिनि मोन 40 बियाबावबो बुथ सम्मेलन खालामनायनि गेजेरजों रोखायै नुनो मोन्दों दि बे खेबाव फिन इउपिपिएल सरकार जागोना रोखा होननानै बुंथियो एमपि रोनगोरा नार्जारिया। बेनि अनगायैबो बुंबावो, हाग्रामा महिलारिनि देबोरगाव बियाबाव बुथ सम्मेलननि मावथिफोर आरो 8,000सो मुलाम्फागिरि रायजोफोरखौ लानानै मिटिं खालामदोंमोन। बेनि गेजेरजों रोखा जाबाय दि बे खेबाव हाग्रामा महिलारिया देबोरगाव बियाबाव जेनगोना रोखा। बेखौ बुंथिदों एमपि रोनगोरा नार्जारिया। हाग्रामा महिला समष्टित आमी 10,000 आमार बेनिफिशियारि रायजक লৈ পেলাই আমি মিটিং কৰিছো। 10,000 বেনিফিচিয়ারি ইয়াত আহিছে, সরকারের প্রতি সমর্থন জানাইছে। তার অর্থটো কি বুঝাইছে? এটা পরিয়ালৰ যদি দুজনকে আকৌ প্লাস যদি করা হয় 20,000 আহি গল, তাত জিকিবৰ কাৰণে 21,000 লাগে। এটোতো আছে ভিতৰত। তো গতিকে যোৱা 9 তাৰিখে এই জুনৰ 9 তাৰিখে যেটো ইয়াত ইউপিপি মানে বিটিসি সরকারে যেটো বেনিফিচিয়ারি মিট কৰিলে আৰু তাত আমাৰ যেটো ইউপিপিএলৰ যে বুথ সম্মেলন পাতিলে সেইটো একেবাৰে স্পষ্ট যে এবাৰ হাগ্ৰামা মহিলাৰ ইয়াত জিৰ' হল। गुबुन फारसेथिं एमसिएलए माधव सेत्रीयाबो फैगौ बिटिसि बिसायख'थिखौ लानानै माखासे बाथ्राफोरखौ बुंथियो। एमसिएलए माधव सेत्रीयाबो बुंदों, फैबाय थानाय बिटिसि बिसायख'थियाव इउपिपिएल हान्जाया रावजोंबो कमप्रमाइज खालामा। जों मोन 40 बियाबावबो बिजाथि फसंगोन आरो रायजोफोरनो मोनसे गोग्गो सरकारखौ होगोन। बिटिआरनि बायजोनिफ्राय फैनाय गुबुन रावखौबो जों खाबु होआ आरो रायजो राजाफोरा बेनि फारसे सांग्रां जानानै दंखायो। बिटिआरनि थागिबि प्रमद बर'नि दैदेननायाव रायजोफोरजों लोगोसेनो जथायै फैबाय थानाय बिसायख'थियाव ओंखारगोन आरो रायजो राजाफोरा प्रमद बर'नि सायाव फोथायनाय दं होननानै बुंथियो एमसिएलए माधव सेत्रीया। ইয়াত এটা পরিবর্তন হয়েছে। আমি যোৱাবাৰ 2020 কৈছিলো পরিবর্তন দরকার, প্রমোদ বড় সরকার নহয়। বিপিএফে মাঝে সময় সোশ্যাল মিডিয়াত কিবা কিবি ওলাই দিয়ে, কিন্তু আপোনালোকে কক পরিবর্তন হয়েছে না? মানে ইয়াত শান্তি আহিছে, ইয়াত ডেভেলপ হৈছে, ইয়াত সকলোতকৈ য'ত আমি মানৱ সম্পদ গঢ়ি তুলো, শিক্ষাৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে চাওক। আজি আপোনালোকৰ জিলা তামুলপুৰ জিলাৰ ৰিজাল্টবিলাক চাওক। আপুনি কমাৰ্চত, ছায়েন্সত, আৰ্টছত ৰিজাল্টবিলাক চাওক। আজি চিৰাং জিলাৰ পৰা মই আহিছোঁ। চিৰাং জিলাটো আজিলৈকে অসমৰ ভিতৰত একেবাৰে শেষত আছিল। এই জিলাই মেট্ৰিকৰ পৰীক্ষাত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰী হোৱাৰ পিছত দুবাৰ অসম টপ হৈছে। এই সকলো ক্ষেত্ৰত যি এটা পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তন এইটো বুজাইছে জাতি জনগোষ্ঠীৰ মাজত এটা যি মিলা প্ৰীতিৰ এটা মানে এনাজৰিটো টনকিয়াল কৰাৰ কাৰণে আমি যি ধৰণে সফল হৈছোঁ, এইটো এটা পৰিৱৰ্তন। গতিকে এই এজেণ্ডাবিলাক লৈ আৰু আগন্তুক দিনত ইয়াত এটা সমন্বয়টো যি পাৰ্মানেণ্ট কৰাৰ কাৰণে আৰু ইয়াত শান্তিটো পাৰ্মানেণ্ট কৰাৰ কাৰণে আৰু ডেভেলপমেণ্টৰ আৰু বিভিন্ন ইছ্যুবিলাক আছে আৰু বিটিআৰ একত যিবিলাক দফাবিলাক আছে, এই দফাবিলাক একেবাৰে ৰূপায়ণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৰ ক্ষেত্ৰত এই বিষয়টো লৈ আমি জনসাধাৰণৰ ওচৰত যাম আৰু আমি আশা কৰিছোঁ জনসাধাৰণে আমাক মানে 100% নহ'লেও 90% জনসাধাৰণে আমাক আস্থাত লৈ আমাক ভোটদান কৰিব। থেংক ইউ। আমি ৰেডি কৰিছোঁ, ৰাইজক কেনেকৈ বুজাব লাগে আমি ৰেডি কৰিছোঁ। ৰাইজৰ প্ৰতি আমাৰ এটা আত্মবিশ্বাস আছে, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো বিটিসি চৰকাৰ চলাইছে 5টা বছৰ ইয়াৰ কোনো গণ্ডগোল নহ'ল। ৰাইজে শান্তিৰে বসবাস কৰাৰ কাৰণে এটা পৰিৱেশ পালে, সমমৰ্যাদা, সম উন্নয়ন সকলো দিশত এই পৰিৱেশটো পালে। তো গতিকে ৰাইজে কি বিচাৰে? বিগত সময়ছোৱাত বিপিএফৰ দিনৰ মাৰা কাটা ৰাজনীতি, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত দাঙ্গা হাংগামা, কমচে কমতে এইবাৰ 5টা বছৰ একো হোৱা নাই। শান্তিৰে জীয়াই থাকিবৰ কাৰণে মানুহে এই পৰিৱেশটো পাইছে। তো গতিকে এনেকুৱা পৰিৱেশ লাগে, তেনেকুৱা এটা চৰকাৰ লাগে। গতিকে এইটো প্ৰমাণ হয় যে ইউপিপিএলৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ 5টা বছৰে পাইছে আকৌ দৰকাৰ হয়। গতিকে এইবাৰ ৰাইজে বিচাৰিব আকৌ ইউপিপিএল চৰকাৰ দৰকাৰ, প্ৰমোদ বড়ো ডাঙৰীয়া দৰকাৰ। গতিকে আমাৰ এটা আত্মবিশ্বাস আছে ৰাইজৰ প্ৰতি, কাৰণ এই দলে এই ভূমিতে জন্ম, আমাৰ বিটিআৰ অঞ্চলতে জন্ম হয়। বিটিসি বাকী ৰাইজৰ মনৰ কথা আমি বুজি পাওঁ, দুখ আমি বুজি পাওঁ। গতিকে আমি সকলোৱে ইয়াত কাম কৰিব, এই কথাখিনি ৰাইজে বুজি পায়। এইকাৰণে ৰাইজে আমাক ভোট দিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস আছে। জিলা আমাৰ 5টা সমষ্টি আছে আৰু প্ৰতিটা সমষ্টিত আমাৰ বুথ সন্মিলন
আজি আৰম্ভ কৰা হৈছে। ইয়াৰে গয়বাৰী সমষ্টিত আজি কৰি দিয়া হ'ল। ইয়াতে 101টা বুথ কমিটি আছে আৰু সকলো বুথ কমিটিৰ পৰা আজি বুথ কৰ্মীসকল ইয়াত উপস্থিত আছে। একদম ভাল এটা পৰিৱেশ, সকলোৱে এটা আনন্দ লৈ পেলাই উপস্থিত হৈছে। যুদ্ধত আমি কেনেকৈ যাম, কেনেকৈ কাম কৰিম, সেই গোটেই বিষয় লৈ পেলাই ইয়াত আলোচনা কৰা হৈছে। সকলোৱে এতিয়া সংকল্প লোৱা হ'ল এইবাৰ তামোলপুৰ UPPL হ'ব, কাৰণ ইয়াত শিৱ মহাদেৱ সমষ্টি হয় আৰু এই চিটখন কেনেকৈ বচাব লাগে তামোলপুৰবাসী ৰাইজে জানে। গতিকে এই কথাখিনি আমি আলোচনা কৰিছোঁ। আকৌ দোহৰাই দিয়া হৈছে যে এইবাৰ আকৌ আমি তামোলপুৰ UPPL হাতত আমি ৰাখিম। গতিকে সুন্দৰ এটা পৰিৱেশ। মই সকলো বুথ কৰ্মীসকলক মই ধন্যবাদ জনাইছোঁ। বিটিআৰ 40টা সমষ্টিয়ে আমাৰ বুথ সন্মিলনটো আমি কৰি আছোঁ। আমি যোৱা 3 মাহ ধৰি যি ধৰণে দলীয় এজেণ্ডাটো লৈ তৃণমূল পৰ্যায়ত কাম কৰিছিলোঁ, আমাৰ ষ্টেণ্ডটো কোন সমষ্টিত কেনেকুৱা এইটো চাবৰ বাবে আমি বুথ সন্মিলনটো পাতিছোঁ। এতিয়া কোকৰাঝাৰৰ পৰা আৰম্ভ কৰা এই বুথ সন্মিলনটো আজিলৈকে প্ৰায় আমাৰ 27টা বুথ সন্মিলনটো হৈ গ'ল। 27টা বুথ সন্মিলনত কোনো বুথ সন্মিলনতে আমি মানে আমাৰ ষ্টেণ্ডটো দুৰ্বল আছে বুলি আমি ভবা নাই। সকলো ঠাইতে আমাৰ কৰ্মীসকলক ভালকৈ ওলাই আহিছে। বুথ কমিটিৰ যিমান কৰ্মীসকল ইমান ধুনীয়াকৈ তেখেতসকলে বুথ লেভেলত কাম কৰিছে, কাম কৰাৰ ফলত ৰাইজৰ মন জয় কৰিছে। এনে পাব্লিক মিটিং হিচাপে যদি মাতিলেতো বহুত মানুহ হ'লে, কিন্তু আমি পাব্লিকক মাতিব দিয়া নাই। অনলি আমাৰ কৰ্মীসকলক লৈ আমি এই মিটিংটো কৰিছোঁ। আজি যি ঠাইত মই আছোঁ, ইয়াত অলপ আগত আমি নাগৰুজুলি, গৈবাৰী, গড়েশ্বৰ, শুক্লাইত আমাৰ বুথ সন্মিলন হৈ গ'ল। এতিয়া নহয় দৰঙাজুলি, এতিয়া এই নাগৰজুলিত আমি উপস্থিত। আপোনালোকে দেখিছে চাগে ইয়াত এতিয়া কিমান মানে সংখ্যক আমাৰ কৰ্মীসকল ইয়াত উপস্থিত হৈছে। আজি প্ৰায় 3000+ বুথ কৰ্মীসকল ইয়াত আছে। গতিকে যি সমষ্টিত 3000+ আমাৰ কৰ্মী হয়, এইটো বুথ কৰ্মী। ইয়াত আমাৰ প্ৰাইমেৰী লেভেলৰ কৰ্মীৰ হিচাপ অহা নাই, ইয়াত ব্লক লেভেলৰ কৰ্মী হিচাপ অহা নাই, এই সমষ্টিত থকা ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল লিডাৰ হিচাপ অহা নাই। অন্ততঃ ইয়াত নহ'লেও 3200 পৰা 300 ইয়াত আমাৰ কৰ্মী আছে। নিশ্চয় আমি ভাবিছোঁ 3300 থকা এই কৰ্মী, এই সমষ্টি নাগৰজুলি সমষ্টি এইবেলি মানে UPPL দলে নিজৰ হাতত ৰাখিবলৈ বা নিজৰ প্ৰাৰ্থী জয়যুক্ত কৰাবলৈ সক্ষম হ'ব। এইটো প্ৰায় আজিৰ এই বুথ সন্মিলনৰ পৰা নিশ্চিত হৈ পৰিছে। আপুনি পূৰ্বৰ এটা সভাত উল্লেখ কৰিছিল যে আপোনালোকৰ আজি 40টা সমষ্টিতে নিৰ্বাচন খেলিবৰ ক্ষমতা আপোনালোকৰ আছে। গতিকে তেনেধৰণৰ কোনো মিত্ৰতা আহি পৰিছে নাই, এটা কথাটো স্পষ্ট, আমি 40টা সমষ্টিতে নিৰ্বাচন খেলিম। আমাৰ 40টা সমষ্টিতে আমাৰ দলীয় কৰ্মীসকলক সাজু হৈছে। সকলো সমষ্টিতে যে আমি আজিৰ দিনত UPPLৰ এটা ষ্ট্ৰেংথটো বেলেগ ধৰণৰ এটা আমি দেখিবলৈ পাই আছোঁ। গতিকে ইয়াত আৰু কোনোবাৰ লগত কম্প্ৰমাইজ কৰা, কোনোবাৰ লগত বুজাবুজি কৰা কথা নহয়। আমি চৰকাৰ এটা ভাল দিবলৈ ওলাই আছোঁ। বিটিআৰ 35 লক্ষ মানুহ আৰু 26টা জনগোষ্ঠীক লৈ কাম কৰাৰ উদ্দেশ্যটো আগত ৰাখি আমি আমাৰ চোতালটো, আমাৰ এইটো চোতাল য'ত আমি ডাঙৰ দীঘল হৈছোঁ, য'ত আমি জন্মগ্ৰহণ কৰিছোঁ, এই আমাৰ চোতালটো আমি সজাবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। তাত আৰু বেলেগ দলৰ, বেলেগ মানুহৰ বা আমাৰ এই বিটিআৰৰ বাহিৰৰ মানুহবিলাক ইয়াত আহি যিবিলাক কথা কোৱাত ইয়াত আমি কোনো কাণ নিদিওঁ। আৰু আমাৰ 35 লক্ষ মানুহে জানে বিটিআৰৰ সুদক্ষ সন্তান আৰু বিটিআৰ এজন ডাইনামিক লিডাৰ, এজন অভিভাৱক হিচাপে আজি 4 বছৰত যি ধৰণৰ পৰিৱেশটো ঘূৰাই আনিবলৈ বৰ্তমান বিটিআৰৰ চিফে কাম কৰিছে, তেখেতক আস্থাত লৈছে, তেখেতৰ ওপৰতে ভৰসা ৰাখিছে। অহা দিনতো তেখেতৰ লগত থাকি বিটিআৰৰ সমূহ জনগোষ্ঠী কাম কৰিব বুলি মই আশা কৰিছোঁ। আগ্ৰমাই দাবী কৰাৰ মতে তেওঁ যিকেইটা সমষ্টিৰ কথা কৈছে, তেওঁ আসন ল'ব পাৰিব বুলি ভাবিলে আজিৰ দিনত হাগ্ৰামে কি কৈছে, কি কোৱা নাই আমি ক'বলৈ নাজানো, কিন্তু হাগ্ৰামৰ নিজে জিকিবলৈ নিজেকে এইটো এটা প্ৰশ্ন হৈছে। তেখেতে ভয় খাইছে। সিদিনা তেখেতৰ সমষ্টিত এটা মিটিং হৈ গ'ল, যি মিটিঙত প্ৰায় 15,000তকৈ 16,000 আমাৰ কৰ্মীসকল আহিছে। এই 15-16,000 কৰ্মী ওলাই আহিলে তাত আৰু আমি ভোট কিমান পাম, এইটো আপোনালোকে নিজে এটা অনুমান কৰক। আৰু হাগ্ৰামা মহিলাৰ আজিৰ দিনত আমাৰ কাৰণে ফেক্টৰ নহয়, আৰু হাগ্ৰামা মহিলাৰ আজিৰ দিনত আমাৰ কোনো বিষয় নহয়। আমাৰ বিষয়টো হ'ল বিটিআৰক আগুৱাই লৈ যোৱা। বিটিআৰক 2020 চনত 27 জানুৱাৰীত বিটিআৰ একৰ্ড কৰাৰ পিছত দীঘলীয়া এটা সংগ্ৰাম হৈছে ইয়াত। এই সংগ্ৰামৰ ফলত আমাৰ মাজত যি এটা ভুল বুজাবুজি হৈছে, এই ভুল বুজাবুজি দূৰ কৰি হাগ্ৰামা মহিলাৰ যদি ইমান পাৱাৰফুল থাকিলে হয়, ইয়াত থকা সকলো জনগোষ্ঠীক যদি ইমান সমান মৰ্যাদাৰে যদি তেখেতে লৈ গ'লে হয়, তেনেহ'লে কেনেকৈ ইয়াত মানে হীৰা চৰেণৰ জন্ম হৈ গ'ল। হীৰা চৰেণে 10 বছৰ ইয়াৰ পৰা সাংসদ হৈ গ'ল। কিন্তু আমি যেতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ হিচাপে তেখেতে দায়িত্ব লোৱাৰ পিছত বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি যেনেকৈ কাম কৰিবলৈ আৰম্ভ কৰিছে, ইয়াৰ ফলস্বৰূপে সকলো জাতি জনগোষ্ঠীয়ে কোকৰাঝাৰ সমষ্টিত য'ত নৱচৰণে দুবাৰ জিকিছিল, তাত নৱচৰণীয়াক ভোট দিয়া যিসকল ব্যক্তিসকলেও আজি আমাৰ প্ৰাৰ্থী ট্ৰেক্টৰ ছবিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ভোটদান কৰি দিল্লীলৈ পঠাইছে। ইয়াৰ এটা আমাৰ এচিভমেণ্ট। গতিকে আমি ক'ব বিচাৰিছোঁ, ইয়াত এতিয়া কোনোবা নৱচৰণীয়াৰ ৰাজনীতি, কোনোবা হাগ্ৰামা মহিলাৰ ৰাজনীতি ইয়াত নচলে। ইয়াত ৰাজনীতি চলিব UPPL মডেলৰ। UPPL মডেলৰ পলিটিক্স চলিব, যি UPPL মডেলত ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, যাক নাম দিয়া হৈছে, উদাৰ মনোভাৱ লৈ যি কাম কৰাৰ আমাৰ UPPL দলৰ কৰ্মীসকলৰ যি চিন্তাধাৰা আছে, তাত আমাৰ ৰাইজে আস্থাত লৈছে আৰু সকলো জাতি জনগোষ্ঠীয়ে তাত হয়বৰ দি কাম কৰিবলৈ ওলাই আহিছে। আপোনালোকে